হেল্ল' এভৰিন বহুত দিন মই নিৰামিষ খাই আছোঁ ভাবিলোঁ আজি চিকেন বনাওঁ ইয়াত দেখিব পাৰিছে চিকেন মেৰিনেট কৰিব ফাৰ্ষ্ট মই দিলোঁ ৰেড চিলি পাউডাৰ তাৰপিছত দিলোঁ ধনিয়া পাউডাৰ তাৰপিছত এইটো চিক্ৰেট মছলা আৰু দৈ অলপ দিলোঁ বিকজ তেতিয়াহে বস্তুটো একেলগে থাকে মানে মছলাটো তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কাম মিক্স কৰা ইয়াত দেখিব পাৰিছে কিমান কষ্ট কৰি মই মিক্স কৰি আছোঁ বহুত মিক্স কৰিলোঁ আৰু ফাইনেলি আমাৰ মিক্স হৈ এয়া ৰেডি হৈ গ'ল দেখিব পাৰিছে ইয়াক এতিয়া 1 ঘণ্টাৰ কাৰণে আমি থৈ দিব লাগিব মেৰিনেটটো ভিতৰত সোমাই যাওক মাংসৰ আৰু তেতিয়াই মই এয়া পিঁয়াজ বিলাহী আৰু আদা নহৰু পেষ্ট বনাই ল'লোঁ আৰু এয়া মই ফাৰ্ষ্ট দিছোঁ মিঠাতেল মিঠাতেলটো যেনেকৈ গৰম হ'ব তেতিয়াই মই গৰম মছলা দি দিম ইয়াত দেখিব পাৰিছে গৰম মছলা বেছি দিয়া নাই বেছি দিলে টেষ্টটো বেয়া হৈ যায় তাৰপিছত দিলোঁ মই আদা নহৰু পেষ্ট আৰু তাৰপিছত মিক্স কৰি আছোঁ দেখিছে তেতিয়াহে ফ্লেভাৰটো আহিব ন এনেই আহিব নেকি তাৰপিছত আঞ্জাৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু পিঁয়াজ সেইটো দিলোঁ পিঁয়াজ বহুত দিছোঁ এইটো এনেই দেখুৱাবৰ কাৰণে অলপ দিছোঁ ইয়াত দেখিব পাৰিছে পূৰা ফ্ৰাই কৰি আছোঁ প্ৰথম মছলাটো তাৰপিছত দিলোঁ আমাৰ ৰঙা বিলাহী ইয়াত দেখিব পাৰিছে এতিয়া দেখাত ভাল লগা নাই বাৰু পাছলৈ ভাল লাগিব আৰু এয়া অলপ এক্সট্ৰা মছলা দিছোঁ কমকৈ দিছোঁ বিকজ বেছি মছলা দিলে বস্তুটো টেষ্ট যেন হ'ব এইটো কথা নাই কম মছলাতে টেষ্ট হয় আৰু ইয়াত দেখিব পাৰিছে ঢালি দিলোঁ তাৰপিছত আমি মেৰিনেট কৰা মাংসটো ঢালি দিম ইয়াত দেখিব পাৰিছে ঢালি দিলোঁ তাৰপিছত ইয়াক খুব ফ্ৰাই কৰিম বহুত দেৰিলৈকে ফ্ৰাই কৰিম তাৰপিছত আমি ফ্ৰাই কৰাৰ পিছত এনেকুৱা দেখিছে ফ্ৰাই পূৰা কি ধুনীয়া লাগিছে এনেকৈয়ে খাওঁ লাগে বাট মই নাখাওঁ মই ভাতৰ লগতে খাম তাৰপিছত পানী দিলোঁ আৰু পানীটো দিয়াৰ পিছত মই ভাবিলোঁ ভাতটোতো তোলাই নাই তাৰপিছত ভাতটো তুলিব গ'লোঁ ইয়াত দেখিছে ৰাইচ কুকাৰত তুলি দিছোঁ ভাতটো মই আৰু যেতিয়ালৈকে মই ভাতটো তুলি হৈছে তেতিয়ালৈকে মাংস ৰেডিয়ে ইয়াত দেখিব পাৰিছেনে কেনেকুৱা লাগিছে বাৰু মাংসটো টেষ্টি হয়নে বাৰু ব্লগটো চোৱাৰ বাবে ধন্যবাদ মই এতিয়া গৈ ভাত খাওঁগৈ